হেল্ল' নমস্কাৰ কমৰচুদন কোলম্বাই লগতে কাৰ্ডুম সি খবৰ মোৰ নাম হৈছে আমলানজ্যোতি য়েইন আপোনালোকে মোৰ ইউটিউব চেনেল ডিফেন্স ক্লাব এজে চাই আছে তো আজি ভিডিঅ'টো আকৌ আনিছোঁ নতুন এটা ভিডিঅ'ৰ টপিকটো হৈছে যেন বাইবা মানে হৈছে অৰেল যোনটো অসম পুলিচ লগতে চিভিল ডিফেন্স APR বোৰ্ডমেন সকলোখিনিতে থাকিব বাইবা আৰু বাইবাত নাম্বাৰ থাকে 5 নম্বৰ হয়তো সকলোৱে গম পায় লগতে বাইবাটো ইম্পৰ্টেণ্ট আছে নাই বহুতে সুধি থাকে তো বাইবাটো ইম্পৰ্টেণ্ট আছে যিহেতু ইয়াতে নম্বৰ থাকিব 5 নম্বৰ তাৰপিছতে যোনটো যিমানখিনি ভেকেঞ্চি আহিছে যোনটো SRF হওক বা অসম পুলিচৰ ABUB লগতে আপোনালোকৰ বোৰ্ডমেন সেইসকলৰ ইণ্টাৰভিউটো মানে বাইবাটো তেওঁলোকৰ বাইবা ইণ্টাৰভিউটো কেনেকৈ হ'ব আৰু তেওঁলোকক ক'ত মতা হ'ব সকলোখিনি এই ভিডিঅ'তে জনাব চেষ্টা কৰিম তো বলক আজি ভিডিঅ' বিনা দিনকে আৰম্ভ কৰোঁ লগতে যদি ৰানিঙৰ ইকুইপমেণ্ট যদি কিনিব বিচাৰিছে আপোনালোকৰ লিংক আছে ডিছক্ৰিপশ্যনত প্ৰ'টিন লগতে আপোনালোকৰ ৰানিং শ্বুজ টি চাৰ্ট সকলোখিনি আপোনালোকে লিংক ডিছক্ৰিপশ্যনত পাই যাব প্ৰথমতে যিমানখিনি ভেকেঞ্চি আহিছে এইবিলাকৰ বাইবাটো একেলগে হ'ব নেকি বুলি এজনে মোক প্ৰশ্ন কৰিছিলে তো তেওঁলোকৰ কাৰণে জনাই দিছোঁ যেন যিমানখিনি অসম পুলিচৰ ভেকেঞ্চি আহিছে তাতে সকলোখিনি যোনটো বাইবাটো একেলগে হ'ব কিন্তু অকল এটা ভেকেঞ্চি হয়তো বেলেগকৈ হোৱাৰ আশা আছে এইটো হৈছে বোৰ্ডমেনৰ ইয়াৰ পিছতো তেওঁলোকৰ এটা থাকিব এইটো হৈছে তেওঁলোকৰ স্কিল টেষ্ট নিচিনা লোৱা হ'ব বোৰ্ডমেনৰ টোটেল তেওঁলোকৰ স্কিল টেষ্ট লগতে তেওঁলোকৰ বাইবাটো মিলাই পিনি 15 নম্বৰ আছে মানে তেওঁলোকৰ হয়তো তেওঁলোকৰ এই বাইবাটো তাৰপিছত স্কিল টেষ্টটো তেওঁলোকৰ বেলেগকৈ হ'বগৈ বাকী যিমানখিনি APR হওক বা অসম পুলিচৰ ABUB হওক একেলগে সকলোখিনি আপোনালোকক একেলগে ল'ব যিমানখিনি আপোনালোকে পৰীক্ষা কোৱালিফাই কৰিব মানে ধৰিছোঁ আপুনি APRটো পাছ কৰিছে লগতে আপোনালোকৰ ABUটো পাছ কৰিছে একেলগে তেওঁলোকৰ ইণ্টাৰভিউ লোৱা হ'ব যেতিয়া যোৱা বছৰ ইণ্টাৰভিউ হৈছিলে বাইবাৰ ইণ্টাৰভিউ কৈছোঁ তেতিয়া প্ৰায়খিনিকে প্ৰায় 4 APBN লগতে বৈশিষ্ট্য তাৰপিছতে 10 APBN তালৈ মাতিছিলেগৈ বেছিভাগ গুৱাহাটীতে হয় যিমানখিনি অসমৰ যিমানখিনি কেণ্ডিডেট পাছ কৰিব সকলোকে কম্বাইন কৰিব আৰু যিমানখিনি ভেকেঞ্চি আছে ভেকেঞ্চি দুটাকৈ মাতিব মানে যদি ধৰিছোঁ এতিয়া বৰ্তমান পৰীক্ষা দিবৰ কাৰণে 5জনকৈ মাতিছে এতিয়া বাইবাৰ কাৰণে তেওঁলোকে মাতিবকৈ 2জনকৈ আৰু বাইবাত কেনেকৈ নম্বৰ দিয়া হ'ব এইবিলাক কৈ দিম প্ৰথমতে ড্ৰেছটোৰ বিষয়ে কৈছোঁ ড্ৰেছটো বহুত ইম্পৰ্টেণ্ট থাকে ড্ৰেছটো কেনেকৈ পিন্ধিব তো ল'ৰাসকলে বেছিভাগ ব্লেক পেণ্ট লগতে হোৱাইট টি চাৰ্ট পিন্ধা দেখা যায় যিমানখিনি ইণ্টাৰভিউ হয় তাতে তেওঁলোকে ব্লেক পেণ্ট লগতে তেওঁলোকে হোৱাইট টি চাৰ্ট তাৰপিছতে ব্লেক ফৰ্মেল শ্বুজ ছোৱালীসকলে ছেম পিন্ধিব পাৰে বহুতে মই যোৱা বছৰ দেখিছোঁ যেন বহুখিনি ছোৱালীয়ে ব্লেক পেণ্ট লগতে হোৱাইট টি চাৰ্ট পিন্ধিয়ে গৈছে এনেকৈ যাব পাৰে লগতে যদি আপোনালোকে পাৰে যোনটো আপোনালোকে ফটো দেখিছে এনেকুৱা আপোনালোকে পিন্ধি যাব পাৰিব যিহেতু তাতে নম্বৰ দিয়া থাকে মই আপোনালোকক দেখুৱাই দিম যেন ক'ত কি নম্বৰ দিয়া হয় তাৰপিছতে আপোনালোকৰ ইয়াত থাকিব 5 নম্বৰ এইটো আপোনালোকৰ 5 নম্বৰটো এনে নিদিয়ে আপোনালোকৰ প্ৰশ্ন সোধা হ'ব প্ৰশ্ন হয়তো আপোনালোকক বহুত ইজিও সুধিব পাৰে বহুত টানো সুধিব পাৰে যিমানখিনি মোৰ লগৰ বৰ্তমান চাকৰি পাইছে তেওঁলোকক কিছুমানক বহুত ইজি উঠিছিলে কিছুমানক বহুত টানো উঠিছিলে কিছুমানকতো 10টা ওপৰ উঠিছিলে কিছুমানক মাত্ৰ এটা প্ৰশ্ন সুধি পিনি তেওঁলোকক চাকৰি দি দিছে এইটো কাৰণে বাইবাটো মানে আপোনালোকৰ লাকৰ ওপৰত ডিপেণ্ড কৰিব যেন আপোনাক মানে কি প্ৰশ্ন সুধিছে যিমানখিনি অসম পুলিচৰ বাইবা হয় তাতে তেওঁলোকে 3টা বিভাগত তেওঁলোকে নম্বৰ দিয়ে ইয়াতে তেওঁলোকে লিখা অনুসৰি যিটো মই অফিচিয়েলি পাইছিলোঁ কিন্তু আপোনাক মই ইয়াত দেখাই দিব নোৱাৰিম যিহেতু এইটো অলপ কনফিডেঞ্চিয়েল হয় জাষ্ট লগৰকেইটা বৰ্তমান অসম পুলিচত আছে ডাঙৰ বিভাগত এইটো কাৰণে মই এইটো পালোঁ তেওঁলোকে 3টা ক্ষেত্ৰত তেওঁলোকে নাম্বাৰ দিব এইটো হৈছে গ্ৰুমিং মানে আপোনালোকৰ ড্ৰেছটো কেনেকৈ পিন্ধিছে আপুনি কেনেকৈ সোমাইছে এইবিলাকৰ ওপৰত তেওঁলোকে নাম্বাৰ দিব তাৰপিছতে আপোনালোকৰ থাকিব এটিটিউডটো মানে আপুনি কিদৰে প্ৰশ্নকেইটা উত্তৰ দিছে কিছুমানৰ মানে আপোনালোকে হয়তো দেখে যেন বহুতে কয় এটিটিউড লেভেল বেছি বহুতে হাম্বালি কয় মানে ভালকৈ উত্তৰ দিয়ে এনেকুৱা টাইপৰ আপোনালোকৰ নম্বৰ দিয়া হ'ব লগতে আপোনালোকৰ চোৱা হ'ব আপোনালোকৰ কনফিডেঞ্চ লেভেলটো চোৱা হ'ব মানে আপুনি কেনেকৈ প্ৰশ্ন উত্তৰ দিছে কিছুমানে মই এনেকুৱা লগৰ মোৰ বৰ্তমান চাকৰি কৰি আছে যোনে প্ৰশ্ন উত্তৰ এটাও দিব পোৱা নাছিলে কিন্তু তেওঁলোকে হ'লেও চাকৰি পাইছে তেওঁলোকৰ যোনটো প্ৰশ্ন উত্তৰ কোৱা ধৰণটো চাব আপুনি কেনেকৈ ৰিপ্লাই দিছে আপুনি কাৰেক্টলি নহ'লেও হ'ব জাষ্ট আপোনালোকৰ ভালকৈ যদি আপোনালোকে ৰিপ্লাইকেইটা দিয়ে তথা আপোনালোকৰ নম্বৰ দিয়া হ'ব 3টা কেটেগৰী নাম্বাৰ দিয়া হ'ব প্ৰথম হৈছে গ্ৰুমিং তাৰপিছতে হৈছে আপোনালোকৰ এটিটিউড তাৰপিছতে কনফিডেঞ্চ এই 3টা নম্বৰ আপোনালোকৰ নম্বৰ দিয়া থাকে আৰু এইবিলাকেই হৈছে বাইবাৰ নিয়মটো ক'ত কিমান নম্বৰত থাকে অলপ কৈ দিছোঁ গ্ৰুমিঙত 1 নম্বৰ তেওঁলোকে লিখা আছে 1 নম্বৰ দিয়ে বুলি তাৰপিছতে আপোনালোকৰ এটিটিউডত 2 নম্বৰ তাৰপিছতে কনফিডেঞ্চ লেভেলটো আপোনালোকৰ 2 নম্বৰ মিলাই পিনি 3টাই মিলাই পিনি তেওঁলোকৰ 5 নম্বৰ দিয়া থাকে প্ৰশ্ন সুধিব তাৰপিছতে আপোনালোকৰ উত্তৰ নম্বৰকেইটা দিব এনেকৈ নম্বৰকেইটা থাকিব লগতে বেলেগকেইটাত আপোনালোকৰ হয়তো নম্বৰ কম বেছিও হ'ব পাৰে বেছিভাগ আপোনালোকৰ গ্ৰুমিঙৰ ক্ষেত্ৰত নম্বৰটো 1 নম্বৰত পোৱা দেখা যায় কিন্তু জাষ্ট এটিটিউডটো অলপ কিছুমানৰ খেলিমেলি হৈ যায়গৈ ইয়াৰ ওপৰতো আপোনালোকক কথা পাতিম এতিয়া আহিছোঁ যেন বাইবাত কোনে প্ৰশ্ন কৰে তো বাইবাত প্ৰশ্ন কৰা বিশেষকৈ মই বেছি দেখোঁ যেন তেওঁলোকৰ এডিশ্যনেল SP লেভেলৰ
পুলিচসমূহ বহি থাকে। যেতিয়া মই বাইবা দিছিলোঁ তেতিয়া 3জন আছিলে, 3টা এডিশ্যনেল SP একেলগে বহি আছিলে আৰু তেওঁলোকে আমাক একেলগে প্ৰশ্ন কৰিছিলে। এটাকৈ প্ৰশ্ন কৰিছিলে। প্ৰথম মোক সুধিছিলে যেন তোমাৰ নামটো কোৱা বুলি সুধিছিলে, লগতে তুমি ক'ৰ পৰা আহিছা। এইটো কমন প্ৰশ্ন আৰু যদি আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টৰ কথা গম পায় আপোনালোকৰ কাৰণে বহুত বেনিফিট হ'ব। আমাৰ বিশেষকৈ শিৱসাগৰৰ বহুখিনি কেণ্ডিডেটক ডাইৰেক্ট প্ৰশ্ন কৰিছে তুমি ক'ৰ পৰা আহিছা। শিৱসাগৰ কৈ দিলে তেওঁলোকে সুধিছে যেন ৰংঘৰ কোনে বনাইছিলে, কাৰেংঘৰ কোনে বনাইছিলে, আহোম যুগৰ প্ৰশ্ন সোধা বেছি দেখা যায়। এইটো কাৰণে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ বিষয়ে ভালকৈ জনাটো ইম্পৰ্টেণ্ট। তাৰপিছতে এজনে সুধিছিলে যেন মই যেতিয়া বাইবা দিব গৈছিলোঁ তেতিয়া মই ছাইডত আছিলোঁ, তেতিয়া আমাক এটা লাইন দিব দিছিলে, প্ৰায় 150টাক একেলগে মাতিছিলে। তেতিয়া আমি দেখি আছিলোঁ, মানে অ'পেন আছিলে ৰুমটো, এনেকৈ ৰুমত তেওঁলোকে অ'পেন ৰুম আছিলে, তাতে আমি দেখি আছিলোঁ যেন কি প্ৰশ্ন কৰিছে। এজনে সুধিছিলে যেন তোমাৰ নামৰ অৰ্থটো কি, বহুতৰ নামৰ অৰ্থ সুধিছে। এইবিলাক প্ৰশ্ন হয়তো সুধিব। এইটো মই কোৱা নাই যেন এই বছৰো তেওঁলোকে ছেম প্ৰশ্ন কৰিব, কিন্তু হ'লেও এটা আইডিয়া আপোনালোকে ল'ব পাৰিব যে এনেকুৱা প্ৰশ্ন সোধা যায়। লগতে আপোনাৰ ড্ৰেছটো তেওঁলোকে ভালকৈ চায়। মানে এনেকুৱা হয় আপোনালোকেতো হয়তো বহুতে অসম পুলিচৰ ডিফেন্স চাকৰি বুলি গম পায় ন। ডিফেন্স চাকৰি এটা মানে ডিচিপ্লিন থকাটো ইম্পৰ্টেণ্ট। সেইটো কাৰণে তেওঁলোকে চাই যেন আপুনি ড্ৰেছটো কেনেকৈ পিন্ধিছে। মই ড্ৰেছৰ বিষয়ে আপোনালোকক অলৰেডি ক'লোৱেই, এনেকুৱা ড্ৰেছ পিন্ধিব লাগে। লগতে যিহেতু মই নিজেই এতিয়া বৰ্তমান এটা কেণ্ডিডেট হয়, হয়তো মোৰো ফাইনেল লিষ্টত নাম আহিলে হয়তো মোৰো খেলিমেলি হ'ব। মই যিমানখিনি আপোনালোকক বৰ্তমান ইজিলি কৈ আছোঁ, ইমানখিনি ইজি নহয়। যোনটো বাইবাৰ ভিতৰত গৈ পিনি ভয় এটা লাগি যায়, যিহেতু চাকৰিৰ কাৰণে হয়তো বহুতে ভয় এটা লাগে। যেতিয়া মোক প্ৰশ্ন সুধিছিলে তেতিয়া মোৰ নিজৰ ভয় লাগিছিলে। যদি মোক BP জোখা মেচিনতে জোখা হ'লে মোৰ BP ক'লৈ মানে প্ৰেছাৰ লেভেল কৈছোঁ, লেভেলটো ক'লৈ পালেহেঁতেন মই নিজে নাজানো। যিহেতু ভয় লগা এইটো স্বাভাৱিক, ভয়টো লাগেই। আৰু বহুতক এটা প্ৰশ্ন কৰিছিলে যেন তোমাক অসম পুলিচৰ চাকৰিটো কিয় লাগে, মানে অসম পুলিচৰ চাকৰি কিয় লাগে, লগতে ফৰেষ্টৰ চাকৰিটো তোমাক কিয় দিম, ডাইৰেক্ট কয় তোমাক কিয় দিম। তেতিয়া আমি ভালকৈ এক্সপ্লেইন কৰিব লাগিব কিয় দিব লাগে। আৰু কেতিয়াবা কিছুমানত একেচোতে দুটাকৈ মাতে, লগতে কয় যেন তোমাৰ ওচৰত থকাজনক দিম, তোমাক নিদিম, কিন্তু তুমি আমাক মানে এক্সপ্লেইন কৰা যেন তোমাক আমি কিয় দিব লাগে। এনেকৈ বহুতক প্ৰশ্নও কৰি দিয়ে। এইটো কাৰণে সাৱধান, আপোনালোকৰ যেন ভাল প্ৰশ্ন সোধক। সেইদিনা আপোনাৰ লাকৰ ওপৰতো ডিপেণ্ড কৰে আপোনাক কি প্ৰশ্ন সোধে। মোৰ এটা লগৰ এটা আছে, মই নামটো ইয়াত নকওঁ, তেওঁ হয়তো ক'লে বেয়া পাবগৈ। তেওঁ সুধিছিলে যেন তুমি ভাত খাই আহিছা নাই। খাই আহিছোঁ বৰ্তমান। তেওঁ এজন বৰ্তমান AFF যোৱা নহয় এতিয়া বৰ্তমান এনেকুৱাও কেণ্ডিডেটো থাকে। এইটো কাৰণে লাকৰ ওপৰতো ডিপেণ্ড কৰে। আৰু কামাণ্ডোততো হয়তো কামাণ্ডো যোৱা বছৰ কামাণ্ডো যিমানখিনি চাকৰি পাইছে লগৰকেইটা সুধিব কেনেকুৱা প্ৰশ্ন সুধিছিলে, এনেকুৱা প্ৰশ্ন সুধিছিলে নাই, আপোনাৰ হাঁহি উঠিব। এনেকুৱা প্ৰশ্নও তেওঁলোকে কেতিয়াবা সুধি দিয়ে। এইটো কাৰণে সেইদিনা আপোনাৰ লাকৰ ওপৰত ডিপেণ্ড কৰে। আৰু যিমান পাৰে আপোনালোকৰ লাষ্টত নাম থাকিলে বেছি ভাল হয়। মানে প্ৰথমে তেওঁলোকে যিমানখিনি মাতে নাই তেতিয়া তেওঁলোকে বেছি হাৰ্ড প্ৰশ্ন সুধি দিয়ে। যাৰ লাষ্টত থাকেগৈ নামকেইটা তেওঁলোকৰ এটা বেনিফিট এটা থাকে, কিন্তু জাষ্ট প্ৰথমৰ 10টাক তেওঁলোকে বেছি হাৰ্ড প্ৰশ্ন সোধা দেখা যায়। যদি আপোনালোকৰ সেইদিনা ধৰিছোঁ আপোনালোকৰ 300টা ইনভাইট মাতিছে, 300টাৰ আপোনাৰ লিষ্টটো নামটো আছেগৈ প্ৰায় 80-90জনৰ ভিতৰত, তেতিয়া আপোনালোকৰ বেছি ইজি প্ৰশ্ন সোধাটো বেছি দেখা যায়। বেছি তেওঁলোকে প্ৰথমকেইটাক বেছি হাৰ্ড প্ৰশ্ন সুধি দিয়ে। এইটো কাৰণে সেইদিনা লাকৰ ওপৰতো ডিপেণ্ড কৰিব। আৰু ড্ৰেছটো ক'লোঁ বাইবা এনেকুৱাই, বাইবা ইমান হাৰ্ড নহয়, বেছি চিম্পুল নহয়। সেইদিনা ভগৱানৰ নাম ল'ব আৰু মানে আশা কৰিব যেন আপোনাক ইজি প্ৰশ্ন সোধক। আপোনালোকক তেওঁলোকে লিখিতভাৱে নকয় যেন এইটো প্ৰশ্নৰ উত্তৰ দিয়া, তুমি এক্সপ্লেইন কৰিব লাগিব। তুমি কিমান নম্বৰ পালা এইটো তেওঁলোকে কৈ নিদিয়ে যেন তোমাৰ প্ৰশ্নটো শুদ্ধ হৈছে নে ভুল হৈছে, তুমি নিজে এনালাইজ কৰিব লাগিবগৈ। তো এনেকুৱা হয় বাইবাটো। আৰু বাইবাটো ইমান উঠবাটো নহ'বা, আৰামছে উত্তৰ দিবা। বহুত ভয়ৰ ক্ষেত্ৰতে বহুত ল'ৰা ছোৱালী মই চাওঁ যেন তেওঁলোকে উল্টা পুল্টা উত্তৰ দি দিয়ে। মই নিজেই ইয়াৰ ভুক্তভোগী। মই যেতিয়া কিবা অসম পুলিচত দিছিলোঁ এবাৰ, তেতিয়া মই নিজে মানে ভয়ৰ চোততে প্ৰশ্নৰ উত্তৰটো গম পাইছিলোঁ, কিন্তু হ'লেও মই উত্তৰটো ভুলকৈ দিলোঁ। এনেকুৱা ক্ষেত্ৰত দেখা যায়। এইটো কাৰণে সাৱধান, ভালকৈ উত্তৰ দিব। আৰু আশা কৰোঁ যেন আমি একেলগে বাইবা দিম, লগতে একেলগে ডিউটি কৰিমগৈ।